আমি এতিয়া আছো আন্দামানত আৰু আমাৰ এই আন্দামান ট্ৰিপটোৰ আজি লাষ্ট ডে হয়। যিসকলে আগৰ ভিডিঅ'বোৰ চাই আছে তেওঁলোকে গম পাইছেই নিশ্চয়। এতিয়া আমি নীল আইলেণ্ডৰ পৰা আহি জাষ্ট পৰ্ট ব্লেয়াৰ পাইছোঁ। আজি ৰাতি পৰ্ট ব্লেয়াৰতে থাকিম, তাৰপিছতে কাইলৈ ৰাতিপুৱাই আমাৰ ৰিটাৰ্ণ ফ্লাইট আছে আৰু কাইলৈ এটা জেগাত আমাৰ লে অভাৰ আছে ফ্লাইটখনৰ। চ' ভাবিছোঁ যিটো জেগাত লে অভাৰ আছে সেই জেগাটোতো অকণমান ঠাই ফুৰি ল'ম যিখিনি পাৰোঁ। গতিকে এইটো ভিডিঅ'ত আজি পৰ্ট ব্লেয়াৰত কি কৰোঁ আৰু লগতে কাইলৈ কোনটো জেগাত ফুৰিবলৈ যাওঁ সেয়া আপোনালোকক দেখুৱাম। ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। ইমান ধুনীয়া জেগা, গছবোৰ চাওকচোন, ধুনীয়া। ধুনীয়া ৰাস্তাটোৰে আহি এতিয়া আমি মাৰ্কেট এৰিয়া পাইছোঁ। এইখিনি অকণমান ভিৰ থকা এৰিয়া হয় যিহেতু মাৰ্কেট এৰিয়া। এই মাৰ্কেটখনৰ সকলো ধৰণৰ বস্তু থকা দোকান দেখিছোঁ। ইয়াত চব বস্তুৱে চাগে কিনিবলৈ পায়। কাপোৰ, বেগ, চেণ্ডেল, ঘৰত লগা বস্তু সকলোবোৰ দেখিছোঁ ইয়াত। হোটেল আহি পালোঁ এতিয়া পৰ্ট ব্লেয়াৰৰ। ফাৰ্ষ্ট দিনাখনো এইখন হোটেলতে আছিলোঁ, আজিও ইয়াতেই থাকিম। হোটেলখনৰ নামটো হ'ল বেৱাক। আৰু এতিয়া আমি ওপৰলৈ গৈ আছোঁ আমাৰ ৰুমটোলৈ। ৰুমটো ফাৰ্ষ্ট ফ্ল'ৰত আছে। এনেকৈ কৰিডৰটোৰে গৈ একদম লাষ্ট ৰুমটো এলট কৰিছে আমাক। এইটোৱে হৈছে আমাৰ ৰুমটো। আমি ৰুমৰ পৰা ফ্ৰেছ হৈ অলপ ওলাই আহিছোঁ। লাঞ্চ কৰোঁ প্ৰথমতে। লাঞ্চ কৰি কেনে ইয়াতে মিউজিয়াম আছে বহুতকেইটা, 3টামান থকা বুলি কৈছে। তাৰে হয়তো কোনোবা এটা মিউজিয়াম চাবলৈ যাম। এতিয়া খোজকাঢ়িয়ে ওলাই আহিছোঁ। অকণমান খোজকাঢ়ি চাইও ভাল লাগে। জেগাবোৰ অলপ ভালকৈ দেখা যেন লাগে, ভালকৈ এক্সপ্ল'ৰ কৰিব পাৰি। আৰু ইয়াতে মাৰ্কেট এখনো আছে, মাৰ্কেটখনতো এবাৰ যাবলৈ ট্ৰাই কৰিম। আন্দামানত আৰু এখন আইলেণ্ড আছে, ৰছ আইলেণ্ড। পৰ্ট ব্লেয়াৰৰ একেবাৰে ওচৰত হয়। ৰছ আইলেণ্ড যাবলৈ তাৰ পৰা বোট ল'ব লাগে। সেই বোটবোৰ আছে, দেখিছেই চাগে। তো এইফালে এইটো হ'ল ৰছ আইলেণ্ড। গুৱাহাটীৰ পৰা উমানন্দ যোৱা নিচিনা যেন লাগিছে। একেবাৰে ওচৰতে হয়। ৰছ আইলেণ্ডটো পুৰণা ব্ৰিটিছ ইণ্ডিয়াৰ বোলে আন্দামানৰ হেডকোৱাৰ্টাৰ আছিলে। তো ইয়াতে বহু পুৰণি বিল্ডিংবোৰো দেখা যায়, যোনবোৰ এতিয়া ভাঙি চিঙি গৈছে। এয়া সাগৰৰ পাৰত এনেকৈ ৰাস্তা বনাই থোৱা আছে। এইবোৰ কাষতে বেঞ্চবোৰো আছে। বেঞ্চত বহিবও পাৰে মানুহে, আবেলি চাগে বহে ইয়াতে। আৰু সৌৱা দূৰত এখন পাৰ্ক এখন আছে। এই পাৰ্কখনৰ নাম মেৰিনা পাৰ্ক। এইখনে মেৰিনা পাৰ্কখন। খোজকাঢ়ি আহি পাই গ'লোঁ। ধুনীয়া হয়। এখন সাগৰ আৰু এই ৰাস্তাটোৰে যে খোজকাঢ়ি আহি আছিলোঁ সেইটো ৰাস্তা। সৌটো সুভাষ চন্দ্ৰ বসুৰ মূৰ্তি বনাই থোৱা আছে। আন্দামানত নেতাজীৰ ইনফ্লুৱেঞ্চটো বহুত বেছি দেখা যায়, কাৰণ ব্ৰিটিছৰ হাতৰ পৰা ফাৰ্ষ্ট যোনটো ইণ্ডিয়ান টেৰিটৰী আইনে কেপচাৰ কৰিছিলে সেইটো আন্দামানে হয়। আৰু ইয়াতে আইনে মেইন যোনটো বেছ কেম্প আছিলে আন্দামানতে আছিলে। সেইকাৰণে
হাতীৰ ষ্টেচু এইবোৰ বহুত দেখা যায় আন্দামানত এটা বস্তু মানিবই লাগিব যে আন্দামানখন বহুত চাফা হয়। য'তেই গৈছোঁ পৰ্ট ব্লেয়াৰ, হেভলক, নীল আইলেণ্ড য'তেই গৈছোঁ চবতে বহুত চাফাকৈ ৰাখিছে। বিচেছবোৰ বহুত চাফা হয়, ৰাস্তাবোৰ বহুত চাফা হয়। এই পাৰ্কখনো আপোনালোকে চাব পাৰে কিমান ধুনীয়া চাফা কৰি ৰাখিছে, চব নিট এণ্ড ক্লিন হয়। পাৰ্কখনৰ পৰা ওলাই এতিয়া লাঞ্চ কৰিব আহিছোঁ। মিক্সড ফ্ৰাইড ৰাইচ, ফিছ মছালা গ্ৰেভি আৰু এয়া চি ফুড চাওমিন লৈছিলোঁ। বহুত টেষ্টি আছিলে গোটেইকেইটা। লাঞ্চ কৰি ওলাইছোঁ, এতিয়া মাৰ্কেট এৰিয়াৰ পিনে যাওঁ। এই ৰাস্তাটোৰে এনেকৈ চিধা গৈ থাকিলে পাই বুলি কৈছে। 200 মিটাৰমান হয়। এইখিনি পূৰা পাহাৰীয়া হয়, ওপৰত উঠিব লাগে। এইফালে উঠি যাইছিল ইয়াৰ পৰা মাৰ্কেট এৰিয়া ষ্টাৰ্ট হৈছে। খোৱা ৰেষ্টুৰেণ্টখনৰ পৰা অকণমান খোজকাঢ়িব লাগে। মাৰ্কেটখন বহুত ডাঙৰ হয়। ইয়াতে কাপোৰৰ দোকানো ঢেৰ আছে, তাৰপিছত জুৱেলাৰী দোকানো দেখিছোঁ বহুত, আৰু বেগ, চেণ্ডেল চব দোকানেই আছে ইয়াত। সৰুটো এটা মন্দিৰ আছে। আমি লাঞ্চ কৰি মাৰ্কেটখন চাই এতিয়া আকৌ ঘূৰি আহিছোঁ। অলপ পিছত যাম হোটেললৈ, কিন্তু তাৰ আগতে অলপ এনেই সাগৰৰ পাৰত বহিছোঁ। যিহেতু আজিয়ে লাষ্ট ডে হয়, সেইকাৰণে অলপ এনেই সাগৰৰ পাৰত বহি ৰিলেক্স কৰি লওঁ। আৰু এতিয়া আপোনালোকক আমি আন্দামানৰ কথা অকণমান ব্ৰিফলি কৈ দিব বিচাৰিছোঁ। আন্দামান কোনখিনি সময়ত আহিলে ভাল হয় বা কিমান দিনৰ কাৰণে আহিলে ভাল হয়। আন্দামান একচুৱেলি অহাৰ পিক ছিজনটো হ'ল অক্টোবৰ টু মাৰ্চ। সেইখিনি সময়ত আহিলে ৱেডাৰটো ভাল থাকে, বৰষুণ নহয়, ছানি ৱেডাৰ হ'ব এইখিনি সময়ত। আমি যিহেতু এতিয়া জুন মাহত আহিছোঁ, এইখিনি সময়ত ইয়াত মনচুন ষ্টাৰ্ট হয়, তো ৰেইনফল হৈ থাকে। এনেকুৱা নহয় যে ৰেইনফল এনি টাইম হৈয়ে থাকিব গোটেই দিনটোত, মাজে মাজে হয়, কিন্তু ইয়াৰে বৰষুণটো এনেকুৱা যে 5 মিনিটমানৰ কাৰণে আহিলে তাৰপিছতে বন্ধ হৈ যায়। হঠাতে আহি যায়, কিন্তু বহুত দেৰিৰ কাৰণে নাথাকে। আমিতো তেনেকুৱাই পাইছোঁ। বৰষুণ দি আছে যদিও আমাৰ ভালকৈ হৈ গৈছে গোটেই ঘূৰা ফুৰাখিনি। আৰু এই সময়খিনিত আহিলে কি হয়, আন্দামানখন বহুত গ্ৰীণ হৈ থাকে আৰু খুব চাফা হৈ থাকে। যদি আপোনালোকে তেনেকুৱা ভাল পায় তেতিয়াহ'লে সেই হিচাপত এইখিনি সময়ত আহিব পাৰে। আৰু যদি পিক ছিজনত আহিব বিচাৰে বা ছানি ৱেডাৰ যদি ভাল পায় তেতিয়াহ'লে অক্টোবৰ টু মাৰ্চত আহিব পাৰে। আৰু এইখিনি সময়ত যিহেতু বৰষুণ হৈ আছে, বৰষুণীয়া বতৰ হয়, সেইকাৰণে বতৰটো ঠাণ্ডা হৈ থাকে, ঘূৰি কিনে ভাল লাগে। এইখিনি সময়ত গৰম একেবাৰেই লগা নাই। এইখিনি সময়ত আহিলে এটাই ড্ৰবেক কেতিয়াবা ফেচ কৰিবলগীয়া হ'ব পাৰে, যেনেকৈ আমি ফেচ কৰিছোঁ। আমি গোটেইখিনি আমাৰ ভালকৈ চোৱা হৈ গৈছে, কিন্তু হেভলকত এটা বিচ আছিলে, এলিফেণ্ট বিচ, সেই বিচটোত আমাৰ যোৱা নহ'ল, কাৰণ সেইদিনাখন বতৰ বেয়া আছিলে কাৰণে সেইটো বিচ বন্ধ কৰি ৰাখিছিলে। বাকী কিন্তু গোটেইখিনি আমাৰ ভালকৈয়ে হৈ গৈছে। আন্দামান আহিবলৈ 5 ৰাতিৰ ট্ৰিপটো ষ্টেণ্ডাৰ্ড হয়, য'ত 2 ৰাতি পৰ্ট ব্লেয়াৰ, 2 ৰাতি হেভলক আৰু 1 ৰাতি নীল আইলেণ্ড। হেভলকত স্পেচিয়েলি 2 ৰাতি কৰিবই লাগে, কাৰণ হেভলকতে 3টামান স্পট আছে, আৰু য'ত আমাৰ স্কুবা ডাইভিংটো হয় হেভলকত। নীলতো হয় বাৰু, বাট মষ্টলি মানুহে হেভলকতে স্কুবা ডাইভিংটো কৰে। ষ্টিল আপোনালোকে নিজৰ কনভিনিয়েঞ্চৰ মতে কম বেছি কৰিব পাৰে। ইয়াতে কিছুমান পইণ্ট আছে, যেনেকৈ ভলকেনো এটা আছে, এক্টিভ ভলকেনো, যোনটো মাড আইলেণ্ড বুলি কয়, আৰু এটা বেৰেন আইলেণ্ড বুলিও এটা আছে, য'ত বহুত ডাঙৰ কেভ এটা আছে। তো সেই দুটা পইণ্টটো যদি ইনক্লুড কৰিব হয় তেনেহ'লে 1-2 ৰাতি চাগে বেছিও লাগিব। আৰু যদি একদমেই সময় নাটনি তেনেহ'লে 4 নাইটছতো কৰিব পাৰি। ফুৰিবলৈ ধৰক 2 ধৰণেৰে কৰিব পাৰি।
ধৰক নিজেই খুব ভালকৈ ষ্টাডি কৰি নিজেই নিজৰ ট্ৰিপটো প্লেন কৰি আহিব পাৰি আৰু ইয়াতে গোটেইকেইখন আইলেণ্ডতে বাইক বা স্কুটি ৰেণ্টৰ ফেচিলিটি আছে। তো পইণ্টখিনি যদি ভালকৈ জনা যায় আৰু ক'ত কেতিয়া কি কৰিব লাগে সিমানখিনি যদি ষ্টাডি কৰি লোৱা হয় তেনেহ'লে স্কুটি ৰেণ্টেৰো পাৰি গোটেইখিনি। অ'টোও আছে ইয়াতে, অ'টো টেক্সি এইবিলাকো আছে, এইবিলাকো ল'ব পাৰি। খালি এইখিনি জানিব লাগিব যে কোনটো জেগাত কেতিয়া যাওঁ আৰু ক'ত কি কৰোঁ, এইখিনি অলপ যদি ভালকৈ জানি লয় তেনেহ'লে ডেফিনেটলি নিজেও প্লেন কৰিব পাৰি। বা আনটো ট্ৰেভেল এজেঞ্চিবোৰ আছে, এতিয়া মাৰ্কেটত বহুতকেইটা ভাল ট্ৰেভেল এজেঞ্চি আছে। আমি লৈছিলোঁ এক্সপিৰিয়েঞ্চ আন্দামান, সিহঁতে বহুত ভাল ছাৰ্ভিচ দিছে আৰু মানে গোটেইকেইটা আইলেণ্ডত ধৰক ফেৰী লৈ আমি বেলেগ এখনত গৈছোঁ বা আৰু আনখনত গৈছোঁ, সদায় পোৱাৰ লগে লগে মানে এক্সপিৰিয়েঞ্চ আন্দামানৰ কোঅৰ্ডিনেটৰবোৰ ৰখিয়ে থাকে। বহুত পাংচুৱেল হয়, একদম টাইমত ৰখি থাকে। যিমান টাইম দিছে সেইটো টাইমতে আহি যাব। যদি 9টা কৈছে ሻৰ্প এট 9 আহিয়ে যাব। মুঠতে এয়াৰপৰ্ট পোৱাৰ পৰা এতিয়া কালি এয়াৰপৰ্ট ড্ৰপ কৰালৈ গোটেইখিনি ট্ৰান্সপৰ্টেশ্যন সিহঁতে মানে পূৰা সময়ে সময়ে ফুল ছাৰ্ভিচ দিব। আন্দামান ফুৰিবলৈ আহি আমাৰ খুবেই ভাল লাগিলে, বহুত বেছি ভাল লাগিলে। ধুনীয়া ধুনীয়া মেমৰিজ থাকি যাব আমাৰ লগত। যিসকলে ইয়াত অলৰেডি আহি গৈছে সেইসকলেতো জানেই ইয়াত আহি কিমান ভাল লাগে, আৰু যিসকলে আহিম বুলি ভাবি আছে সেইসকলেও চান্স পালে সময় সুবিধা মিলাই ইয়াতে আহি যাব। খুবেই ভাল লাগে, খুব এনজয় কৰিব পাৰিব আপোনালোকে। মইতো এইমাত্ৰ কৈ আছিলোঁ যে কিমান ভাল লাগিল ইয়াতে আহি, আৰু কালি যাব হ'ল সেইকাৰণে দুখো লাগিছে। মানে বিচাৰিছোঁ যেন আৰু এবাৰ লাইফত আৰু এবাৰ আহোঁ। আমি এতিয়া আছোঁ পৰ্ট ব্লেয়াৰ এয়াৰপৰ্টত, আৰু এতিয়া আমি ঘূৰি যাবলৈ ওলাইছোঁ ইয়াৰ পৰা। আজি চুৰাটলৈ ঘূৰি যাম। এতিয়া ঘূৰি যাওঁতে এটা জেগাত লে-অভাৰ থকা বুলি কৈছিলোঁ। আমাৰ সেই জেগাটোত 5 ঘণ্টা লে-অভাৰ আছে। আমি ট্ৰাই কৰিম এটা দুটা স্পট চাবলৈ আৰু আপোনালোকক দেখাবলৈ। বাই বাই আন্দামান। এতিয়া শেষ হৈ গ'ল আৰু আমাৰ ধুনীয়া এটা ট্ৰিপ আন্দামানৰ। বহুত ভাল লাগিলে, বহুত এনজয় কৰিলোঁ। আমি এতিয়া আছোঁ কলকাতা এয়াৰপৰ্টত। আমাৰ লে-অভাৰ কলকাতাতে আছিলে। ইয়াত যিহেতু 5 আৱাৰ্ছৰ লে-অভাৰ আছে, গতিকে ইয়াত দুটামান ঠাই ফুৰিবলৈ ট্ৰাই কৰিম। এতিয়া এয়াৰপৰ্টৰ পৰা ওচৰতে দক্ষিণেশ্বৰ কালী মন্দিৰ আছে, চ' মন্দিৰটোত যাম বুলি ভাবিছোঁ। এতিয়া আমি দক্ষিণেশ্বৰ কালী মন্দিৰলৈ গৈ আছোঁ। এয়াৰপৰ্টৰ পৰা 15-20 মিনিটমান সময় লাগে। আমি এইমাত্ৰ দক্ষিণেশ্বৰ কালী মন্দিৰ আহি পালোঁ। দেখিছোঁ মানুহ বহুত আছে। এতিয়ালৈ ভিতৰলৈ যোৱাই নাই, বাহিৰতে আছোঁ আমি। ভিতৰলৈ মোবাইল লৈ যাব নোৱাৰি, সেইকাৰণে বাহিৰৰখিনিয়ে এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। বহুত মানুহ আহিছে। এইমাত্ৰ আমি মন্দিৰ দৰ্শন কৰি ওলালোঁ। বহুত মানুহ আছে ইয়াতে। ভিতৰত লাইনো আছিলে, কিন্তু লাইনটো বহুত সোনকালে গুচি যায়, বেছি সময় ৰখিবলগীয়া হোৱা নাই। কাৰণ তাত মন্দিৰটোত বেছি সময় ৰখি থাকিবলৈ নিদিয়ে সেৱা কৰি, পটককৈ যাবলৈ দিয়ে, সেইকাৰণে জল্দি হৈ গ'ল। এতিয়া মন্দিৰ দৰ্শন কৰি মন্দিৰৰ বাহিৰত আছোঁ। এয়া পিছফালে মন্দিৰটো, মেইন মন্দিৰটো আপোনালোকে দেখিছে। বহুতকেইটা মন্দিৰ আছে, চবতকৈ ওখ যিটো দেখিছে সেইটো হ'ল মেইন কালী মন্দিৰটো। লগত আৰু শিৱলিংগও আছে, বেলেগ বেলেগ ৰাধা কৃষ্ণৰ মন্দিৰ আছে, বেলেগ বেলেগ ভগৱানৰ মন্দিৰ আছে তেনেকৈ। আৰু মন্দিৰৰ পৰা ওলাই এইফালে আমাৰ পিছফালে দোকান কিছুমান আছে, ভালেকেইখন দোকান আছে ইয়াত। আৰু এটা ছাইডত পাৰ্কৰ নিচিনাও বনাই থোৱা আছে। মন্দিৰটো বেক চাইডে হুগলী নদীখনো বৈ গৈ আছে। তাতে দৰ্শনাৰ্থীবোৰেও তাতে গা চাও ধুৱে তাতে। মন্দিৰটোৰ ভিতৰত মোবাইল এইবোৰ এলাউড নহয়, তো আমি সেইবোৰ ডিপজিট কৰি গৈছিলোঁ। সেইকাৰণে মন্দিৰটোৰ ভিতৰত উঠাব নোৱাৰিলোঁ ভিডিঅ'। আগতে এইটো মন্দিৰত মই এবাৰ আহি গৈছোঁ, 3 বছৰমান আগতে মাহঁতৰ লগত আহিছিলোঁ। ভালেই হ'ল, এতিয়া আজিও দৰ্শন কৰিব পাৰিলোঁ, দুবাৰ হৈ গ'ল আহা। এতিয়া মন্দিৰৰ পৰা ওলাই যাওঁ আমি।
মন্দিৰৰ পৰা ওলাই এতিয়া আহিছোঁ বিৰিয়ানী খাবলৈ। এয়া চিকেন বিৰিয়ানী লৈ লৈছোঁ। আমি কলকাতাৰ ফেমাছ আৰ্চালান বিৰিয়ানী এক থালি বিৰিয়ানী খাই এইমাত্ৰ চেক ইন কৰি আমি এতিয়া বহি আছোঁ এয়াৰপৰ্টত। আমি ইকো পাৰ্ক যাম বুলি ভাবিছিলোঁ, কিন্তু নগ'লোঁ আৰু, কাৰণ ৰাস্তাত ট্ৰেফিক আছিলে। যদি কিবা কাৰণত আহি নাপাওঁ টাইমত, তেতিয়াহ'লে প্ৰব্লেম হৈ যাব, ফ্লাইট মিছ হৈ যাব পাৰে। সেইকাৰণে ভয়তে ইকো পাৰ্ক নগ'লোঁ আৰু। নহ'লে আমি এইটোৱে ভাবি আহিছিলোঁ যে দক্ষিণেশ্বৰ কালী মন্দিৰৰ পৰা ইকো পাৰ্ক যাম, এই দুটা ঠাইত যাম বুলি ভাবিছিলোঁ, কিন্তু ইকো পাৰ্কটো যোৱা নহ'ল আৰু। কাৰণ ইকো পাৰ্কটো একচুৱেলি এয়াৰপৰ্টৰ পৰা ওচৰত হয়, ষ্টিল ইয়াতে ট্ৰেফিকটো বহুত বেছি দেখিলোঁ, সেইকাৰণে নগ'লোঁ আৰু। এতিয়া আমাৰ দুখেই লাগিছে যে গোটেই ট্ৰিপটো শেষ হ'ল, বহুত ভাল ভাল মেমৰিজ আমি এতিয়া লৈ গৈ আছোঁ। সেইকাৰণে বেয়া লাগিছে, কিন্তু উপায়টো নাই। নেক্সট আৰু কেতিয়াবা সময় সুবিধা মিলিলে তেনেকৈ বেলেগ ক'ৰবাত যাব লাগিব ফুৰিব। ভিডিঅ'বোৰৰ থ্ৰুৰে আমি আপোনালোকক যিমান পাৰোঁ সিমান আন্দামানখন দেখুৱাবলৈ ট্ৰাই কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পালে। যদি ভাল পালে তেতিয়াহ'লে প্লিজ এই ভিডিঅ'টোতো লাইক কৰিব, শ্বেয়াৰ কৰিব বেলেগৰ লগত, আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। যিসকলে চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে সেইসকলে প্লিজ ছাবস্ক্ৰাইব কৰিব। কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, তেতিয়া আপোনালোকে আগলৈ দিয়া ভিডিঅ'বোৰৰো ন'টিফিকেশ্যন টাইমত পাই থাকিব। আপোনালোকে প্লিজ চাৰিওটা ভিডিঅ' চাব, ডেছক্ৰিপশ্যনত লিংকবোৰ দিয়া থাকিব, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে গোটেইকেইটা ভিডিঅ' চাই। বাই বাই।